Hello everyone, welcome to my channel. Etu mor first vlog video hoy, gotike please সকলে support koribo aru mor video bilakot apunalage besibag gaur poribek dikhibole pabo je etu moi gaur swali gotike jibilake gaule poribek bhal pai he hokole nischoy video tu bhal pabo. Gotike bolok video tu start koru. আমি যাই আছো এতিয়া পথাৰত আৰু তাত বস্তি এটা আছে বহুত দিন যোৱা নাই তাত পুৰা জংগলে ভৰি আছে কিজানি চাই লও আপোনালোকক লৈ যাবলক এয়া আমি যাই থাকোতে পথাৰত যাই থাকোতে আৰু ইহঁত আমাৰ ওচৰৰে ভাইটি হয় ইয়াতে পুৰা একদম গছৰ ওপৰত উঠি লৈছে সি অলপো ভয় ছয় নাই একদম মানে ফূৰ্তি পাইছে আৰু কিমান ওপৰত উঠি গৈছে চাওকচোন এয়া ভয় ছয় মানে নাই আৰু একদম কি ভাল পাইছে বা কিমান ওপৰত উঠিছে এয়া তাৰ মজাহে লাগে বোলে অলপো মানে ভয় চৰ লেঠা নাই বাপৰে যা হৃদয় হৃদয় এইয়া আহি আহি আমাৰ বস্তিটো পাই গ'লো এয়া এইটো আমাৰ বস্তিটো ইমান ধুনীয়া বতাহ দি আছে ইয়াত ৱাও মজা আৰু একদম ইমান ধুনীয়া পৰিৱেশ কি ধুনীয়া বতাহ দি আছে এখন মায়ে দৰ্জাখন খুলি আছে ইয়াত গৰু চৰু সোমাই ন এইটো কাৰণে দি থৈ যায় গৰু চৰু সোমালেতো চব চেচ আৰু গোটেই গছ গছনিবোৰ চেচ কৰি দিব একদম এতিয়া বলকচোন ভিতৰত যাওঁ গোটেই জংঘল হৈ আছে ইয়াতে এইটো আমাৰ গোটেই বস্তিটো চাওক গোটেই গছে মানে ইয়াত বেলেগ খেতি নাই আৰু গোটেই একদম গছ গছনি দি ভৰি আছে দেউতাইবোৰ চব ৰুই থৈছে একদম বিভিন্ন ধৰণৰ আছে গছ এইবিলাকৰ মই নাম নাজানো বহুত আছে ইয়াতে গছ এইটো মা গছবোৰ ডাঙৰ হোৱা নাই সৰু সৰুৱে আছে আৰু অলপ অলপ ডাঙৰ হৈছে সেনেকৈ আছে আৰু গোটেই জংঘল হৈ আছে চাফা কৰিলে বহুত ধুনীয়া লাগে চব জংঘল হৈ আছে দেউতাহে তাতে কিবা এটা কৰি আছে মানে ইয়াতে সৰুকৈ এটা খাল এটা আছিলে আৰু এনেই সৰুকৈ মানে এতিয়া বাৰিষা দিনত আপুনি যেতিয়া মানে পানী চানী হ'ব আৰু পূৰা ধাৰাসাৰ বৰষুণ দিব তেতিয়া এনেকৈ খাল হেৰি কৰি থয় মানে চব মানুহে পথাৰত আৰু এতিয়া মাছ সোমাই বহুত পূৰা একদম সৰু সৰু মাছবিলাক পুঠি চুঠি এনেকৈ বহুত সোমাই সিঁচিব লাগে সেইটো মানে খালটো অলপমান মাৰ গৈ আছে সেইটো অলপমান ঠিক ঠাক কৰি আছে এতিয়া ৰ'ব আপোনালোকক দেখাই দিছোঁ মই এতিয়া আমি পথাৰৰ পৰা ঘৰ আহি আছোঁ ভিডিঅ'টোৰ শেষত আপোনালোকক আৰু এটা বস্তু দেখাওঁ এয়া আছে আমাৰ লিচু গছডাল এইডাল আমাৰ ঘৰতে আছে এয়া চাওক লিচু বহুতখিনি লাগিছে
গতিকে আজিৰ ভিডিঅ'টো এনেকৈ সামৰণি মাৰোঁ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে অলপ হ'লেও যদি ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব